দোস্তো হাই সো বন্ধুসকল ইমান দিন মই ৰখি আছিলো বহুত এক্সাইটেড হৈ শিৱসাগৰত যাম সো আজি ঘড়ীত সেই টাইমটো আহি গৈছে শিৱসাগৰত যোৱা সো বন্ধুসকল এতিয়া মই শিৱসাগৰত যাব ওলাইছো আৰু আপোনালোকক এই ভিডিঅ'টোতে লগ পাম শিৱসাগৰত I am back on my bus এতিয়া আমি বাছত আহি গৈছো মই মোৰ brother King Kong Salazar আছে hi so here the friend Sagar so আমি এতিয়া যাব ওলাইছো এতিয়া বাছত উঠিছো এবাৰ বাহিৰৰ পিছতে চাই হেল্ল' ফ্ৰেণ্ডছ আমি শিৱসাগৰ আহি পাইছো আৰু ফ্ৰেণ্ডছ এতিয়া আহক আমাৰ শিৱসাগৰৰ ঐতিহাসিক বস্তুবিলাক চাওঁ so friends let's go friends hello মই অংকুৰ তালুকদাৰ কমেডি ভইচৰ এতিয়া শিৱসাগৰ পাই গৈছোঁ চ' যেতিয়া মই আপোনালোকক দেখাইছিলোঁ শিৱসাগৰ চহৰখন এতিয়া বৰ্তমান আমি শিৱদৌলত আছোঁ শিৱদৌলৰ এনভাইৰনমেণ্ট চ' ফ্ৰেণ্ডছ শিৱদৌলৰ এনভাইৰনমেণ্টটো অতি ধুনীয়া আৰু ইয়াৰ চাউৰা নিচিনা মজা আৰু এই মন্দিৰৰ ওপৰত যোনটো আপোনালোকে গল্ডেন টাইপ এটা গ'ল্ড দেখিছে সেই টপটো এইটো সোণাৰে নিৰ্মিত মিনছ সোণাৰে এইটো বনোৱা হৈছে এইটো ব্ৰিটিছে এবাৰ আক্ৰমণো কৰিছিল এইটোত ফায়াৰিং কৰিছিল যেতিয়া ব্ৰিটিছে শাসন কৰিছিল সেই সময়ত তেওঁলোকে বাকী মন্দিৰৰ সোণাৰ বহুত বস্তু লৈ গৈছিল বাট এইটো তেওঁলোকে নিব নোৱাৰিলে কাৰণ বহুত ঔষধ আছিল চ' শিৱসাগৰত আজি আহি মোৰ বহুত ভাল লাগিছে ইয়াৰ এইবিলাক বস্তু চাই আৰু ফ্ৰেণ্ডছ এতিয়া আহক এই শিৱদৌলৰ ভিতৰত যাওঁ এবাৰ প্ৰাৰ্থনা কৰোঁ চ' ফ্ৰেণ্ডছ মই মা পাপাৰ লগত আহিছোঁ এতিয়া তেওঁলোকে চাকি মন্দিৰ জ্বলাব ময়ো প্ৰাৰ্থনা কৰিম চ' আহক শিৱদৌলৰ ভিতৰত যাই অলপ আমাৰ ভগৱান শিৱৰ পৰা অলপ আমি ব্লেছিং লওঁ আশীৰ্বাদ লওঁ চ' আহক ফ্ৰেণ্ডছ ইয়াৰ ভিতৰতো আপোনালোকক দেখুৱাব চেষ্টা কৰিম চ' কাম ফ্ৰেণ্ডছ হেল্ল' হাই ফ্ৰেণ্ডছ এইটো মই অংকুৰ চ' ফ্ৰেণ্ডছ আহক এতিয়া অলপ মন্দিৰৰ ভিতৰত যাওঁ আমাৰ শিৱদৌল চ' ফ্ৰেণ্ডছ মই ভিতৰত বেছি কথা নকওঁ কাৰণ ডিষ্টাৰ্ব হ'ব পাৰে যিহেতু পূজা চলি আছে চ' আহক অলপ ভগৱানক প্ৰাৰ্থনা কৰোঁ চ' ফ্ৰেণ্ডছ লেটছ টেক আৱাৰ হেণ্ডছ টুগেডাৰ বন্ধুসকল ইতিমধ্যে আমি শিৱদৌলৰ ভিতৰতো চাই আহিলোঁ এতিয়া বাহিৰত এখন পালোঁ এখন এনে কমিটিয়ান সুধিলোঁ তেওঁলোকে ক'লে যে এখন বহুত আহোম যুগৰে জয় জগন্নাথৰ ৰথ বুলিও হৈছে এখন জগন্নাথে এখনত গৈছিল চ' এখন বহুত আহোম যুগৰ বস্তু এতিয়া এখন যদিও নতুন দেখিছে পুৰণা বস্তু জাষ্ট অলপ হয়তো মেৰামতি হ'ব পাৰে বা অলপ কালাৰ সেনেকুৱা কিবা হ'ব পাৰে কিন্তু এইটো বহুত আহোম যুগৰ বস্তু গল্ডেন এজ চ' আহক আৰু আগৰ দিশে চাওঁ কি পাওঁ চ' ফ্ৰেণ্ডছ এইটো শ্ৰী শ্ৰী দুৰ্গা দেৱী দল এইটো আহোম যুগৰে বস্তু আৰু ইয়াৰ আপোনালোকে ৱালটো মিনছ ইয়াৰ যিবিলাক ৱাল আছে আপোনালোকে চাই ল'ব পাৰে ৱালটো এই ৱালটো ট'টেলি চিমেণ্ট দি বনোৱা হোৱা নাই এইটো কমপ্লিটলি বেলেগ মেটেল আৰু এইটো এটা প্ৰুফ যে আহোম যুগতো মা দুৰ্গা দেৱীক কেতিয়াও পূজা কৰিছিল এইটো গল্ডেন এজ প্ৰুফ চ' বন্ধুসকল আপোনালোকক কিয় দেখুৱালোঁ কাৰণ মোৰ এইটো ভিডিঅ' আৰু নেক্সট কি পাওঁ চাওঁ আৰু বহুত চাব লগা আছে চ' ফ্ৰেণ্ডছ এইটো ফ্ৰেণ্ডছ এয়া আমি জয়সাগৰ আহি পালোঁ চ' ফ্ৰেণ্ডছ কামন এতিয়া অলপ জয়সাগৰৰ আগৰ ফালে যাওঁ চ' এইটো জয়সাগৰ মই বাৰু এবাৰ কাষত যাব দেখুৱাব চেষ্টা কৰিম বাট এতিয়া ইয়াৰ এনভাইৰনমেণ্টটো এবাৰ আপোনালোকে চাই লওক এইটো আহোমৰ দিনৰ বস্তু জয়সাগৰ খুবেই ধুনীয়া এনভাইৰনমেণ্ট এইটো ৰাস্তা এইটো মন্দিৰ চ' আহক আগবাঢ়ো অলপ
সো ফ্ৰেণ্ডছ মই এতিয়া জয়সাগৰ কাষৰ এটা মন্দিৰত আহি পাইছোঁ ঐতিহাসিক মন্দিৰ এই মন্দিৰটো গভৰ্ণমেণ্টে লৈছে চবেই লৈছে বাট ইটোও লৈছে কিন্তু এইটোত পূজাৰী নাই কিয় নাই মই সেইটো নাজানো সো গভৰ্ণমেণ্টে পূজাৰী আচলতে দিব লাগিছিল সো এইটো আৰু গম নাপাওঁ আহক ইয়াৰ ভিতৰটো চাই লওঁ সো এবাৰ চাই লওঁ ইয়াৰ ভিতৰটো ইয়াৰ ৱালৰ ডিজাইনবিলাক এবাৰ চাই লওঁ কেনেকুৱা ডিজাইন ৱালৰ ইয়াৰ ব্ৰিক্সবিলাক কেনেকুৱা ষ্টাইলিছ কেনে ডিজাইন সেই সময়তে এনেকুৱা কৰিছিল সো ফ্ৰেণ্ডছ ওপৰটো মই ঢুকি পোৱা নাই কাৰণ মোৰ মোবাইল কেমেৰা নিশ্চয় DSLR হ'লে পালোঁ হয় চাওক এবাৰ তথাপিও চেষ্টা কৰিছোঁ যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ সো ফ্ৰেণ্ডছ এবাৰ ৱালটো আকৌ এবাৰ চাই লওঁ ইয়াত পানী বৈ থাকে ফ্ৰেণ্ডছ সো পানী পোৱা কাৰণ মই ভাবোঁ নিশ্চয় ইয়াৰ মাটিৰ তলৰ পৰা কিবা কানেকশ্যন আছে সো এনি টাইম পানীটো ইয়াত বৈয়ে থাকে সো আপোনালোকক এই পানীটো চাই লওক দেখালোঁ সো ফ্ৰেণ্ডছ আহক এতিয়া আৰু ইয়াৰে কাষত কি পাওঁ তাকে চাওঁ এবাৰ সো ফ্ৰেণ্ডছ আহক লেটছ গো ফ্ৰেণ্ডছ এতিয়া মই যিটো আপোনালোকক দেখুৱালোঁ জয়সাগৰৰ কাষৰ মন্দিৰটো সো এতিয়াহে গম পালোঁ কমিটি ক'লে যে এইটো বিষ্ণু মন্দিৰ আৰু প্লাছ ইয়াৰ লগত ইটো এটা টেম্পল টাইপ আছে আৰু কমিটিৰ পৰা জানি ল'লোঁ যে তেওঁলোকে ক'লে যে ইটো আহোম যুগত যিবিলাক ৰজা মহাৰজা আছিল তেওঁলোকে এই ঘৰটোৰ ভিতৰত তেওঁলোকে মিনছ খানা খাইছিল তেওঁলোকৰ লাঞ্চ কৰিছিল চ' এতিয়া সেইটো লক লগাই দিছে আমি ভিতৰত যাব নোৱাৰোঁ চ' ফ্ৰেণ্ডছ এতিয়া আৰু এবাৰ বাহিৰত যাওঁ আপোনালোকে চাওক কি ধুনীয়া ইয়াৰ এনভাইৰনমেণ্টটো এবাৰ চাই লওক ফ্ৰেণ্ডছ কি মজা এনভাইৰনমেণ্ট চাওক ইয়াত বহুত এৰিয়া আৰু এই দুটা ঘৰ যে আপোনালোকে দেখিছে ইটো প্লাছ ইটো এই দুটাত খানা বনাইছিল আৰু এতিয়া মই যিটো দেখুৱালোঁ সেইটোত খানা তেওঁলোকে খাইছিল আৰু এইটোত বনাইছিল চ' এইফালে আছে এইটো জয়সাগৰ অলপ জয়সাগৰটো আপোনালোকক কাষৰ পৰা দেখুৱাই দিওঁ এইটো হ'ল জয়সাগৰ আপোনালোকে চাব পাৰে মই মোবাইল কেমেৰা চোৱা ইমান টানিব নোৱাৰিম তথাপি যিমান পাৰোঁ সিমান টানি আপোনালোকক দেখুৱাইছোঁ পিকচাৰ আপোনালোকে চাব পাৰে কিমান ডাঙৰ এইটো আৰু মই আপোনালোকক যিহেতু কৈছিলোঁ এই সাগৰটো মুঠে 45 দিনত মানে পুখুৰীটো 45 দিনত এইটো আহোমৰ সময়ত খান্দিছিল এই পুখুৰীটো আৰু এই মোৰ ভিডিঅ'ৰ আপোনালোকে ছাইডত এখন মই লিষ্ট দি দিম মিনছ কমিটি ইয়াত লিখি লৈছে আপোনালোকে চাই লওক ছাইডত ভিডিঅ'টো চ' ফ্ৰেণ্ডছ থেংকছ আৰু আগত কি চাওঁ বলক আৰু ফ্ৰেণ্ডছ মই যে কৈছিলোঁ এই খানা ৰন্ধা ঘৰটো আপোনালোকে চাব পাৰে সেই সময়ৰ মেটেলবিলাক আপোনালোকে চাব পাৰে কেনেকুৱা ধৰণৰ ব্ৰিক্সবিলাক ইউজ কৰিছিল সেই সময়ত এতিয়াৰ সময়ত ব্ৰিক্সবিলাক এনেকুৱা তিনিটা লাগিলে যিমান মোটা এনেকুৱা মোটা বাট তেতিয়াৰ সময়ত এনেকুৱা এটা ব্ৰিক মেক্সিমাম 2 ইঞ্চমান হ'ব এনেকুৱা মিনছ এইটো হাইট সেনেকুৱামান হ'ব ইমানমান সেনেকুৱা এটা হাইট বা এনেকুৱা লেন্থ এটা যেতিয়া ব্ৰিক্স ইউজ কৰিছিল আৰু আপোনালোকে এটা বস্তু দেখুৱাব বিচাৰে এই খানা ৰন্ধা যোনটো ঘৰত মিনছ যেতিয়া ফুডবিলাক বনাইছিল তেওঁলোকে তাৰ ভিতৰত যোনটো চুলা বুলি কওঁ আমি সেই বস্তুটো এতিয়াও আছে চ' আপোনালোকে চাব পাৰে এতিয়া বৰ্তমান ইটো এটা স্তম্ভৰ নিচিনা কৰি থৈছে মিনছ কমিটি তেতিয়া বৰ্তমান ইত্যাদি মাৰি দিছে কাৰণ সেই সময়ত ইয়াত বনাইছিল বা এতিয়া হয়তো কোনোবা কৰিব পাৰে বা দুৰ্ঘটনা হ'ব পাৰে চ' এতিয়া তেওঁলোকে এইটো ইকাই দি জাষ্ট এটা মাৰি দিছে চ' এবাৰ ভিতৰৰ এনভাইৰনমেণ্টটো চাই লওক আৰু বহুত চাব লগা আছে শিৱসাগৰত এতিয়াতো জাষ্ট আৰম্ভণি হৈছে চ' জয়সাগৰ আপোনালোকক দেখুৱালোঁ প্লাছ শিৱদৌল দেখুৱালোঁ প্লাছ আগৰ দুৰ্গা দৌল সেইটো আপোনালোকক দেখুৱালোঁ আৰু আপোনাৰ এতিয়া আৰু বহুত চাব লগা আছে ৰংঘৰ আছে কাৰেংঘৰ আছে চ' এই বিষ্ণু মন্দিৰটো আপোনালোকক দেখুৱালোঁ চ' আহক এতিয়া আৰু আগত কি পাওঁ চাওঁ এবাৰ হেল্ল' ফ্ৰেণ্ডছ আমি এতিয়া তলাতল ঘৰৰ সন্মুখ পাইছোঁ চ' আহক এতিয়া তলাতল ঘৰৰ ভিতৰলৈ যাই কিনে এবাৰ জেগাবিলাক আমি চাওঁ এতিয়া আমি আহি পালোঁ তলাতল ঘৰ চ' তলাতল ঘৰৰ এবাৰ কাষটো চাই লওক মই বাৰু অলপ ক্ল'জ যাই কিনে আপোনালোকক দেখুৱাব চেষ্টা কৰিম
সো ফ্ৰেণ্ডছ ইটো হ'ল তলাতল ঘৰ এইবিলাক আৰু ইয়াৰ তলত মই য'ত থিয় হৈ আছোঁ বৰ্তমান ইয়াৰ তলত হয়তো আৰু 2টা বা 3টা তলা থাকিব পাৰে মই একজেক্টলি সেইটো নাজানো আৰু ইয়াৰ চাইডবিলাক চাই লওক এইবিলাক টেম্পল শিৱ মন্দিৰটো আপোনালোকে চাব পাৰে ওপৰত ত্ৰিশূল এটা আছে আৰু অলপ ক্ল'জ দেখাব চেষ্টা কৰিম ডাউন পাৰ্টটো চাই লওক ফ্ৰেণ্ডছ So friends, your side, you temple to already গৈছিলে কি বনাই আছে ভিতৰত So friends, আমি এতিয়া তলাতল ঘৰৰ ভিতৰৰ মহলত আহি গৈছো এইবিলাক প্লেচ অফ কৰি দিছে এইবিলাক সাইডৱাইজ প্লেস ক্লাছটো আমি গৈছোঁ বাৰু hello এবাৰ প্লেছবিলাক আমাক চাব পাৰে কেনেকুৱা কানেকশ্যন হ'ব লাগিব চাই লওক ডাউন পৰ্ট to Parpad Kami. Inside part. বৰ্তমান অফ কৰি দিছে so friends ইয়াৰ ভিতৰটোৰ সব ডিজাইনবিলাক সেমে তলাতল ঘৰৰ so এবাৰ চাই লওক ওপৰটো কেনেকুৱা ডিজাইন বা চাই লওক ব্ৰিক্স টাইপ ডিজাইনবিলাক কেনেকুৱা so friends ইটো আকৌ গোটেই সাইড কেইটা সেমে students চাব পাৰে এতিয়া আহি গ'লো আৰু নেক্সট সেম প্লেছটো পাই গ'লো so এনেকৈ মানুহবিলাক ইয়াত সন্ধানহীন হেৰাই গৈছিল এইটো বন্ধ কৰিছিল এইটো অফে কৰি দিছে মই অবজাৰ্ভ কৰি দিছোঁ so friends সব যিবিলাক দুৱাৰৰ ষ্টাইল আছে গোটা ষ্টাইলটো আপোনালোকে একে পাব আৰু এটা আপোনালোকে ফ্লেটটো চাব পাৰে কেনেকুৱা হৈ বনাইছে কমপ্লিটলি ব্ৰিক্সবিলাক যেনেকৈ তেওঁলোকে এষ্টাব্লিছ বা ছেটেলমেণ্ট কৰিছিল ষ্টাইলটোৱে বেলেগ এতিয়াৰ সময় তলাতল ঘৰ আপোনালোকে চাব পাৰে আৰু চাইড ৱাইজ এনেকুৱা পিকচাৰ সো এটা এইবিলাক যে ইটাবিলাক আপোনালোকে দেখিছে ইটাবিলাক মই অলৰেডি কৈছোঁ এইবিলাক যে জইন খুৱাইছে এইটো এটা এনেকুৱা এটা মানে ৱাণ্ডাৰফুল কথা যে এইবিলাক ইটাবিলাক তাৰমানে সেই সময়ত বৰা চাউলৰ গুড়া প্লাছ আপোনালোকে ডিমা মিক্স কৰি প্লাছ আৰু কিবা এনেকুৱা মিন্স আমাৰ নেচাৰেল বস্তু মিক্স কৰি বনাইছিল যে চিমেণ্ট ব্যৱহাৰ হোৱা নাছিল কাৰণ চিমেণ্ট তেতিয়া সময়ত ওলাই নাছিল আপোনালোকে চাব পাৰে মেটেলবিলাক কেনেকুৱা এতিয়া চিমেণ্ট এনেকুৱাকৈ নাথাকে অলপ জুমত দেখুৱাব আপোনালোকে চেষ্টা কৰিছোঁ আপোনালোকে চাওক কেনেকুৱা মেটেল সেই সময়ত চ' ইয়াৰ ভিতৰত আপোনালোকে এবাৰ চাই লওক কেনেকুৱা কি ধুনীয়া বনাইছে আপোনালোকে এবাৰ চাই লওক কি মজা বনাইছে ইয়াৰ আপোনালোকে চাব পাৰে এইটো কেনেকুৱা সুৰংগ চাওক এবাৰ ফ্ৰেণ্ডছ চাওক কি ধুনীয়া ডিষ্টেঞ্চত মিলাইছে ইয়াৰ পৰা আৰু ভাবিছে নেকি জাষ্ট এনেকুৱা এটা ষ্টাইল হয় চাপ'জ তোমাৰ অৰ্ধি পাছ দেন ফ্ৰেণ্ডছ এনেকুৱা চিষ্টেম ফুলি চবলাই এটা চাইডে নহয় মেনি চাইডে এনেকুৱাকৈ আছে আপোনালোকে চাব পাৰে বনাইছে কেনেকুৱাকৈ সেম
দৌৰৰ সাইজগিলা সেম যিবিলাক এতিয়া আমাৰ ফ্ৰেম বুলি কয় একদম সেম সাইজ আপোনালোকে ধৰিবই নোৱাৰে কি ইকুৰেট লাইনত গৈছে এবাৰ চাই লওক ফুল সুৰংগ এটা So friends, এতিয়া ইয়াৰ পৰা অলপ বাহিৰত আহিলো বাহিৰৰ এনভাইৰনমেন্ট এতিয়া আপোনালোকক একদম আৰু ওল্ডেন এজৰ কিছুমান কেনন দেখুৱাম কেনন মানে যিবিলাকেদি বোমা বাৰুদ মিন্স বোমাৰ গোলাবিলাক থ্ৰ' কৰিছিল চ' সেইবিলাক বস্তু দেখুৱাম চ' ফ্ৰেণ্ডছ এবাৰ চাই লওক সেইবিলাক বস্তু চ' ফ্ৰেণ্ডছ এইবিলাক হ'ল ওল্ডেন কেনন এই ৰজাৰ দিনত ব্যৱহাৰ হৈছিল আহোম ৰজাৰ দিনত ইয়াতো ফৰাই গুলি মাৰিছিল কেনন কাৰ্টুন নিচিনা ইয়া আমি আহি পালো ৰংঘৰ চ' ইয়াৰ বিষয়ে ইয়াৰ চাইনবোৰ্ডত বেছি লিখা নাই চ' ইয়াৰ এবাৰ এনভাইৰনমেণ্টটো আপোনালোকে চাই লওক অকল ইয়াৰ এনভাইৰনমেণ্টটো অতি ধুনীয়া আপোনালোকে চাব পাৰে ধুনীয়া ধুনীয়া ফ্লাৱাৰ্ছ আছে ইয়াত ধুনীয়া ফুল কি ধুনীয়া এনভাইৰনমেণ্ট বিগ ফিল্ড আৰু সিটোৰ সেই সন্মুখত আছে আমাৰ জনপ্ৰিয় ৰংঘৰ চ' এইবিলাক ফুল চাব পাৰে কি ধুনীয়া ধুনীয়া ফুল আছে ইয়াত চ' মই অলপ পিছত পিকচাৰ ল'ম বাছ জাষ্ট ভিডিঅ'টো এবাৰ বনাই লওঁ আপোনালোকে চাব পাৰে ধুনীয়া এনভাইৰনমেণ্ট প্লাছ ইয়াত পাৰ্কো দি দিছে চ' ফ্ৰেণ্ডছ আহক আৰু আগৰ ফালে যাওঁ অকল ৰংঘৰৰ আৰু এটা বস্তু আপোনালোকক দেখুৱাই এতিয়া বহুত হাই চ' ফ্ৰেণ্ডছ এইটো হ'ল শিৱসাগৰ প্ৰেছ ক্লাবে দিছে এইটো বহা ঠাইটো প্লাছ আৰু এইটো আগৰ দিনত মিন্স আহোম টাইমত এইবিলাক যে ফাইট হৈছিল অসমীয়াত আমি এইটো মল্লা যুদ্ধ বুলি কওঁ চ' সেই সময়ৰ বস্তু এইবিলাক আপোনালোকে চাব পাৰে কেনেকৈ তেওঁলোকে ফাইট কৰিছিল এখন গ্ৰাউণ্ড টাইপ মিন্স এটা বেছ টাইপ দিছে তেওঁলোকে এটা জাষ্ট আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে এটা ইমাজিনেশ্যন জাষ্ট পেন পিকচাৰ এটা দিছে তেওঁলোকে যাতে বুজি পাওঁ আমি হিষ্টৰিকেল চ' আহক এতিয়া আমি অলপ ৰংঘৰৰ চৌপাশটো অলপ চাই ল'লোঁ প্লাছ এতিয়া অলপ ৰংঘৰৰ আকৌ এগেইন এটা বস্তু দেখুৱাম আপোনালোকক সেইটো হ'ল ওল্ডেন টাইমৰ ম'হ যুঁজ আমি যি কওঁ এতিয়াও আমাৰ মাঘ বিহুৰ সময়ত বেছিভাগ আপাৰ আছাম ঠাইত হয়ে এইটো এই পৰম্পৰাটো এতিয়াও আমাৰ লোকবিলাকে এতিয়াও তেওঁলোকে পালন কৰে আমি ম'হ যুঁজ বুলি কওঁ আপোনালোকে নিশ্চয় নিউজ লগত চাব পায় চ' এইটো আগৰ যাতে আমাৰ আগৰ বস্তুবিলাক হেৰাই নাযায় চ' তেওঁলোকে এটা আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে এইবিলাক বনাই থৈছে আপোনালোকে চাব পাৰে এইটো ম'হ যুঁজ আৰু ফ্ৰেণ্ডছ এই দুটা মানুহ যে দেখিছে এই দুটা ম'হ ৰখীয়া মিন্স হয়তো এওঁৰ এইটো ম'হ হ'ব বা তেওঁৰ এইটো ম'হ হ'ব এইটো কণ্ট্ৰল কৰে চ' ফ্ৰেণ্ডছ আহক আৰু এতিয়া ভিতৰলৈ যাওঁ ত' উই হেভ ৰিচ দ্য ৰংঘৰ আমি ৰংঘৰৰ পাই গৈছোঁ চ' ইয়াত নতুনকৈ আৰু ফ্লাৱাৰ লগাইছে ফুলবিলাক লগাইছে নতুনকৈ ত' ইয়াৰ চৌপাশ এৰিয়া ইয়াৰ চাইডবিলাক চ' এইটোৱে হ'ল ৰংঘৰ চ' এইটোৰো যিবিলাক মেটেল সেই আগৰ দিনত বৰা চাউল পিছত কণী আৰু কিবা কিবি বস্তু মিক্স কৰি বনাইছিল সেই সময়তে এতিয়া হয়তো এইবিলাক ফুটিং চুটিং প্ৰাইমাৰ মাৰিব পাৰে ৰংঘৰৰ বেক চাইডটো এবাৰ চাই লওক আপোনালোকে কি ধুনীয়া বনাইছে ফ্ৰেণ্ডছ চাই লওক ইয়াৰ মিন্স ট্ৰেডিশ্যনেল পেইণ্টিংছবিলাক আপোনালোকে চাই লওক কি ধুনীয়া শ্বেপ দিছে ইয়াৰ ট্ৰেডিশ্যনেল ফ্লাৱাৰ্ছ সেই সময়তে কি ধুনীয়া টেকনিক নাইচ ফ্ৰেণ্ডছ এমেজিং ৱণ্ডাৰফুল এটা বিশেষ কথা মোৰ বেকত যি ৰংঘৰটো আছে এইটো আহোম সময়ত যিবিলাক ৰজা মহাৰজা আছিল তেওঁলোকে ইয়াত বহি কিনে তেওঁলোকে ইয়াত খেল ধেমালি এনজয় কৰিছিল সেই সময়ত যেনেকৈ এতিয়া আমি মডাৰ্ণ হিউমেনবিলাকে কিছুমান পাৰ্টি কৰোঁ চ' তেওঁলোকে সেই সময়ত পাৰ্টি কৰিছিল এতিয়া মডাৰ্ণ ভাষাত ক'ব গ'লে এই ৰংঘৰৰ ভিতৰত চ' আহক আৰু আগৰ ফালে চাওঁ চ' এগেইন বহুত সময় এনেকৈ অতিক্ৰম কৰি আহি পালোঁ এতিয়া আমি ফ্ৰেণ্ডছ কাৰেংঘৰ আহি পালোঁ চ' ফ্ৰেণ্ডছ
চাব পাৰে এইটো কাৰেংঘৰ ইয়াৰ আৰম্ভ বহুত পৰ্যটক আহিছে আৰু চাবলৈ তো ফ্ৰেণ্ডছ কাৰেংঘৰ মজা প্লেচ ৱাইলৰ ডিজাইন কাটিংবিলাক চাই লওক এবাৰ চব চেম এজ চেম অল মজা প্লেচ ফ্ৰেণ্ডছ এইটো আপচাইড চাই লওক এবাৰ আৰু এই ষ্টাইলটো ফ্ৰেণ্ডছ তেতিয়াও আমি পাইছিলোঁ এই ষ্টাইলটো আৰু ইয়াত আউটসাইড এইটো মই ইয়াত ইয়াৰ মেটেৰিয়েলে বেলেগ চ' ফ্ৰেণ্ডছ আৰু আপোনালোকক বেলেগ কিবা ঠাই যদি দেখুৱাব পাৰোঁ নিশ্চয় চেষ্টা কৰিম দেখুৱাবলৈ বিশেষ চাব লগা নাই আৰু চ' চাওঁ আৰু কি পাৰোঁ আপোনালোকক দেখুৱাব মই পুৰা চেষ্টা কৰি আছোঁ দেখুৱাবলৈ চ' এইটো ৰংঘৰ চ' আহক আৰু নেক্সট কি পাব এবাৰ চাই লওঁ কাৰেংঘৰৰ এইটো ওপৰৰ ছাইডটো ইয়াত লিখিছে আহোম ৰাজা প্লেচ মিন্স আহোম ৰজাসকলৰ প্লেচ So friends, itu inside Kareংঘৰৰ inside to. Mozza place friends, fine design, fine art. Maybe so friends, এতিয়া বাহিৰ ওলাম ইয়াত লিখিছে আহোম ৰাজা প্লেচ মিন্স আহোম ৰজাসকলৰ প্লেচ so friends itu inside Kareংঘৰৰ inside to. Mozza place friends, fine design, fine art. Maybe so friends, এতিয়া বাহিৰ ওলাম হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল কমেডি বইজ আজি মোৰ শিৱসাগৰৰ দ্বিতীয় দিনা চ' আজি মই এটা নতুন টেম্পলত আপোনালোকক লৈ আহিছোঁ চ' এইটোৰ নাম হ'ল নপুখুৰী শিৱদৌল আৰ্কিঅ'লজিকেল চাইট ৰুদ্ৰসাগৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এটা টেম্পল আছে এইটো চ' ইয়াৰ এনভাইৰনমেণ্টটো আজি আপোনালোকক দেখুৱাই দিওঁ ফ্ৰেণ্ডছ এনভাইৰনমেণ্টটো এবাৰ চাই লওক জাষ্ট ভিডিঅ'টোৰ আগত পিকচাৰটো হয়তো অলপ মিন্স থিয়াখন হ'ব পাৰে কাৰণ মোবাইলটো মই জাষ্ট বেয়াকৈ লৈছিলোঁ এতিয়া ৱাইড মোডত লৈছোঁ এটা চাই লওক চ' ফ্ৰেণ্ডছ এইটো হ'ল টেম্পলটোৰ মিন্স চাৰাউণ্ডিংছটো আৰু এইটো হ'ল নপুখুৰী বুলি যে আমি কৈছোঁ এইটো হ'ল নপুখুৰী চ' শিৱসাগৰত অতি ধুনীয়া জেগা এইটো চ' এতিয়া আহক পুখুৰীটোৰ এতিয়া আমি বিহাইণ্ডৰ ছাইডৰ আমি টেম্পলটোত আহিছোঁ এতিয়া অলপ ভিতৰলৈ যাওঁ ভিতৰত লগ পাওঁ আপোনালোকক আমি এতিয়া মন্দিৰটো আহি পাইছোঁ এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাব চেষ্টা কৰিম চ' ফ্ৰেণ্ডছ ৰ'ব ফ্ৰেণ্ডছ জোতাটো খুলি লৈ চ' ফ্ৰেণ্ডছ হওক ভিতৰলৈ যাওঁ এতিয়া মই জোতা হলকাই লৰোঁ আৰু এতিয়া ভিতৰৰ পিকচাৰটো দেখাব আপোনালোকক মই চেষ্টা কৰিম চ' মোৰ কেমেৰাত ঢুকি পোৱা নাই নাপায়ো কাৰণ এই প্লেচটো বহুত আন্ধাৰ প্লেচ আৰু ইয়াৰ ভিতৰটো বহুত ঠাণ্ডা চ' ফ্ৰেণ্ডছ আহক আৰু নেক্সট কিবা চাওঁ ইউটিউব চেনেল এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া আমি চৰাইদেউ আহি পাইছোঁ চ' এতিয়া চৰাইদেউৰ আপোনালোকক এটা গুহাৰ ভিতৰত লৈ যাব চেষ্টা কৰিম চ' ফ্ৰেণ্ডছ আহক চ' ফ্ৰেণ্ডছ
Here's the picture. So friends, আপোনালোকে এই ভিডিঅ'টো মই দেখাব চেষ্টা কৰিম কেমেৰা ঢুকি পোৱা নাই So friends, গুৱাহাটীৰ এটা কথা গম পালো যে আগতে যেতিয়া ৰজাবিলাকৰ মৃত্যু হৈছিল তেওঁলোকৰ ডেড বডিবিলাক ইয়াত ৰখা হৈছিল আৰু ইয়াৰ বাহিৰত বহুত মৈদাম আছে সো তাত সেইবিলাক ৰজাৰ কবৰস্থান হক ফ্ৰেন্ডছ আৰু আগত কি পাও চাও সো ফ্ৰেন্ডছ এইবিলাক হল আগৰ মৈদাম আপোনালোকে চাব পাৰে মৈদামবিলাক ইয়াত ৰজাক কবৰ দিছিল সো এইবিলাক মৈদাম ইয়াত উঠিবলৈ মানা কৰিছে কমিটিৰ তৰফৰ পৰা এটা অনুৰোধ সো আপোনালোকে চাব পাৰে এইবিলাক মৈদাম আপোনালোকক মই সম্পূৰ্ণভাৱে দেখাব চেষ্টা কৰিছোঁ তাত মোৰ মোবাইল কেমেৰা সো যিমান বাৰু চেষ্টা কৰিছোঁ দেখুৱাবলৈ সো এইবিলাক চৰা মৈদাম কমিটিয়াক ভালকৈ সংৰক্ষণ কৰি ৰাখিছে আৰু এটা কথা গম পালোঁ যে খবৰৰ পৰা 5টা কংকাল পাইছিল আৰু 4খন টুল পাইছিল হয়তো ৰজা ভকতৰ যিবিলাকে ৰখি আছিল চিপাহী তেওঁলোকৰ হয়তো একচুৱেলি নাজানো সো এবাৰ চাই লওঁ এনভাইৰনমেণ্টেল সো হওক আৰু কি পাওঁ চাওঁ আগৰ ফালে আৰু আপোনালোকক বস্তু দেখুৱাওঁ এখন এবাৰ ভৰি চাওক অলপ সময় কেমেৰাটো ধৰি ৰাখিছোঁ তো এখন নাও 1100 চনত উদ্ধাৰ কৰা হৈছিল নাওখন চাই লওক আৰু মই ইতিমধ্যে ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক দেখুৱালোৱে এই নাওখনৰ ওপৰত গোটেই ডিছক্ৰাইব কৰা আছে এখন আপোনালোকে যদি চোৱা নাই এবাৰ পজ কৰি ভালকৈ চাই লওক সো আৰু ইয়াৰ ওপৰত আগৰ এইবিলাক কেনন আছে প্লাছ কেননৰ যিবিলাক বম্ব আছিল সেইবিলাক বম্ব আছে এইটো আগৰ কেনন এতিয়া ওপৰৰ ফালে যাম আৰু এটা বস্তু আপোনালোকক দেখুৱাই লওঁ এটা গুহা আপোনালোকে নিশ্চয় আগতেও দেখিছে এনেকুৱা পিকচাৰ এবাৰ ওপৰৰ পৰা চাই লওক নিশ্চয় মেগাজিনত দেখিছে এই বস্তুটো সো আজি মই আপোনালোকক ইয়াৰ ভিতৰলৈ নিব চেষ্টা কৰিম ভিডিঅ'ৰ মাধ্যমেদি সো ফ্ৰেণ্ডছ আহক লেটছ গো মৈদামবিলাক চাই লওক ইয়াত লিখিছে মৈদাম নাম্বাৰ 1 মেড অফ আৰ্ট মাটিৰে বনাইছে এইটো এয়াৰ সাৰাউণ্ডিং এনভাইৰনমেণ্ট So friends, itu ya stasiunnya gate. So দেখাব লগা বেছি নাই friends. So friends, শিৱসাগৰৰ জাৰ্নি মোৰ আজি ইমানতে সামৰণি হ'ল. আজি ৰাতি 10টা বজাত ট্ৰেইনত ঘৰলৈ আৰু উভতি যাম. So friends, আশা কৰোঁ মোৰ এই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, আপোনালোকে নিশ্চয় ভাল পালে.
সো মোৰ চেনেলটো প্লিজ এটা সাবস্ক্ৰাইব কৰিব আৰু 15 তাৰিখৰ পিছত নতুন ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টোৰ আমাৰ নাম হ'ব ডান্স ইণ্ডিয়া ডান্স কম্পিটিশ্যনৰ এটা ফানি ভিডিঅ' সো আশা কৰোঁ যে আপোনালোকে সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো আপডেট পোৱাৰ বাবে সো ফ্ৰেণ্ডছ থেংকছ এণ্ড এটা নতুন ভিডিঅ'ত লগ পাম সো বাই থেংক ইউ